নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। এয়া মোৰ হাতত কি বাৰু আপোনালোকে ধৰিব পাৰিছেনে? মানে আজি বহু দিনৰ মূৰত ভাবিলোঁ চুলিত অকণমান কিবা কিবি লগাওঁ। গতিকে এয়া হৈছে জেতুকা আছে, তাৰপাছত জবা ফুলৰ পাত, পিঁয়াজ দুটা, তাৰপাছত আৰু অকণমান দিছোঁ নাৰিকলৰ তেল আৰু এয়া ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি লৈছোঁ। এতিয়া চুলিত লগাম, গতিকে লগাই লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এয়া মই এতিয়া ধুনীয়াকৈ চুলিখিনিত গোটেইখিনি লগাই ল'লোঁ। নিজে লগোৱা নাই বাৰু দেই, মায়ে লগাই দিছে, নিজেতো লগাব নোৱাৰোঁৱেই। আৰু তেতিয়া আপোনালোকক এটা বস্তুৰ বিষয়ে ক'বলৈ থাকি গৈছিলে, সেইটো হৈছে এল'ভেৰা। মই তাতে এল'ভেৰাও দিছিলোঁ, তেতিয়া ক'বলৈ পাহৰি গ'লোঁ। আৰু আপোনালোকেতো জানেই জেতুকা আৰু জবা ফুলৰ উপকাৰিতাৰ বিষয়ে। জেতুকা আৰু জবা ফুল আমাৰ চুলিৰ বাবে কিমান ভাল। আচলতে জেতুকা আৰু জবা ফুলে আমাৰ চুলিৰ গুৰিটো মজবুত কৰি ৰখাত সহায় কৰে, লগতে চুলিখিনি চিল্কি আৰু চাইনি কৰি ৰাখে। আৰু পিঁয়াজে আমাৰ নতুন চুলি গজাত সহায় কৰে। এল'ভেৰায়ো আমাৰ চুলিখিনি চিল্কি আৰু চাইনি কৰাত সহায় কৰে। বাকী আপোনালোকেও বাৰু এনেদৰে চুলিত লগাইনে জনাবচোন দেই, কমেণ্ট এটা কৰি। আৰু এতিয়া মই এইখিনি এঘণ্টামান ৰাখি ধুনীয়াকৈ সুদা ঠাণ্ডা পানীৰে ধুই দিম। চেম্পু নকৰোঁ মই আজি, খালী পানীৰে ধুই দিম। বাকী আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। বাই।